ঐ মোৰ নাকটো পি পি পাৰ পাৰ কৰে যেতিয়া চৰ্দি লাগে। ঐ মোৰ নাকটো পি পি পাৰ পাৰ কৰে যেতিয়া চৰ্দি লাগে। বেয়া লাগে, অশান্তি লাগে, নাকৰ সেগুন জহি খহি পৰে। কেৱল তই শাক ভাতৰ গায়কে নহয়, সেগুন চৰ্দিৰো গায়ক। হেৰৌ পিতাই, বতৰৰ গান বতৰত নাগালে গাবি কেতিয়া? এই দুষ্ট ফাগুনে মোৰ নাকলে চৰ্দি আনিলে। এতিয়াতো সেই চৰ্দিৰ প্ৰভাৱত পৰি কিবা এটা গাবই লাগিব না। পিছিলে মাক চকলাই এইটোকে গাই দিলো আৰু। ঠিক আছে বাৰু গাইজ, কেনেকুৱা লাগিছে আপোনালোকে ক'ব বুলি আশা কৰিলো। মজা মজা মজা। মোৰ নাকটো পিৰ পিৰ পাৰ পাৰ কৰে যেতিয়া চৰ্দি লাগে। ঐ মোৰ নাকটো পিৰ পিৰ পাৰ পাৰ কৰে যেতিয়া চৰ্দি লাগে। একদম অৰিজিনেল গান গাইছ তই, মানে ভাল লগা গান গাইছ। থেংক ইউ so much, নাইচ টু মিট ইউ ছাৰ। অকে দে, ৱেলকাম, ভাল লাগিছে। ঐ ছাৰ, আপুনি জানেনে মাক চকলাই সংসাৰ ভাঙা কেইটামান বস্তুৰ নাম কওকচোন। কি কলি? মানুহৰ সংসাৰ ভঙা বস্তু এইকেইটা আকৌ কেনেকুৱা? সেই ছাৰ, এইকেইটা বেলেগত ব্যৱহাৰ নহলেও মাক চকলাই আমাৰ অসমত ধুনীয়া ব্যৱহাৰ হৈছে। এনেকুৱা 4টামান সাংঘাতিক বস্তু আছে যিকেইটা বস্তুৰ দ্বাৰা বহুতৰ সংসাৰ বেলেগ বেলেগ ধৰণে ভাঙি গৈছে। সেইকেইটা বস্তু অসমত প্ৰযোজ্য হৈছে? মই একোচোন ধৰিবই পৰা নাই। ছাৰ, আপুনি কিয় টেনচন লৈছে হে? হাম আপোনাক বুজাই দিম না। আপুনি একো টেনচন ল'বই নালাগে মাক চকলাই। এইটোৱেইটো মোৰ ভাল লাগে। কণ্টিনিউ। প্ৰথম বস্তুটো হৈছে মোবাইল ফোন। মোবাইল ফোনৰ দ্বাৰা কেনেকৈ এখন সংসাৰ ভাঙে সেয়া হয়তো বেলেগ ক'বই নালাগে। মোবাইল ফোনৰ দ্বাৰা অন্য মানুহৰ লগত প্ৰেম হৈ যায় আৰু প্ৰেম হোৱাৰ লগে লগে সংসাৰখন ভাঙি থাকে। সেয়া হয়তো গাইজ আপোনালোকে নিউজত পায়ে থাকে। Yes, sir. দ্বিতীয় প্ৰশ্নটো হ'ল সানসিল্ক শ্বেম্পু। নকবি আৰু সানসিল্ক শ্বেম্পুৰ কথা নকবি। আইও কামাই, সানসিল্ক শ্বেম্পুৱে সংসাৰ ভাঙিলে সেই যে বিয়াখন। হয় ছাৰ, সেই যে বিয়াখন মনত পৰিছেনে গাইজ? জুনৰ সময়ত যে সানসিল্ক শ্বেম্পুৱে বৰ লেতেৰা ভাইৰেল মাৰিছিল, সেয়াই হৈছে এটা কাৰণ। সানসিল্ক শ্বেম্পুৱে সংসাৰ ভাঙিলে, তাকো আমাৰ অসমত। বঢ়িয়া লাগিছে। নাইচ টু মিট ইউ। নেক্সট আহিব ছাৰ দাই মানুহক কাটি সংসাৰ ভাঙিছে। উদাহৰণ লাগিলে আমাৰ বন্দনা কলিতাৰে ঘূৰি চাব পাৰে। ইউ এটা সংসাৰ ভঙা বস্তু। অবভিয়াছলি ছাৰ। আৰু এটা বস্তু হৈছে ফ্ৰিজ এটা কেৱল এতিয়া গৰমৰ দিনত ব্যৱহাৰ কৰা বস্তুৱেই নহয়, মানুহক কাটি মাংস ভৰাই থোৱাও বস্তু, যিয়ে সংসাৰ ভাঙে। উদাহৰণ লাগিলে বন্দনা কলিতালৈ আপোনালোকে পুনৰ ঘূৰি চাব পাৰে। বৰ বেয়া ধৰণৰ লেতেৰা বস্তুৰ নাম কলি দেই। বেয়াই লাগি যায়, খঙেই উঠি যায়, ভয়েই লাগি যায়। অ'কে ছাৰ, আৰু নকওঁ আৰু দিয়ক, এয়াই যথেষ্ট। গাইজ, আপোনালোকে কোনটো কাহিনী বেছি ভাল পালে? সানসিল্ক শ্বেম্পু, মোবাইল ফোন, দা আৰু ফ্ৰিজ ক'বলৈ নাপাহৰিব বুলি আশা কৰিলো দেই। অ'কে, নাইচ টু মিট ইউ। নেক্সট এটা বিষয় যাং। বৰ্তমান সময়ত আমাৰ অসমত কি চলি আছে ক'বলৈ পাৰিবিনে? কিয় নোৱাৰিম ছাৰ। বৰ্তমান সময়ত আমাৰ অসমত কেইবাটাও বিষয় চলি আছে। তাৰে দুটা বিষয় বৰ ধুনীয়াকে ক'ব পাৰিম। মাকা, কি বিষয়? ছাৰ, বৰ্তমান সময়ত আমাৰ অসমত পেপে চলি আছে। বৰ্তমান সময়ত পেপে চলি আছে? কৰিশ্মা নাথ। হয় ছাৰ। এতিয়া জানেনে ছাৰ, ফেচবুক ইউটিউব খুলিবই নোৱাৰে, চাৰিওফালে পেপে। ইমানেই ভাইৰেল মাৰিছে, মাক চকলাই একদম আমনিয়ে লাগি গৈছে আৰু। একচুৱেলি কথাটো অলপ বেলেগ ধৰণৰ। কিছুমানে কৈছে হয়, আমিও গম পালো। কিছুমান অলপমান অধ্যয়ন কৰা পাছতে গম পালো যে কৰিশ্মা নাথে আজি নাগৰা নামৰ লগত অন্য বেণ্ড পাৰ্টি এইবিলাক প্ৰদৰ্শন কৰি আছে। সেইবোৰ নাগৰা নামৰ যি সংবিধান, সেই সংবিধান নিয়ম কিছুমান উলংঘন কৰিছে। সেই সময়তে মাক চকলাই নিউজ চেনেল কেইটাই দিলে নহয় মাৰি এণ্টি। নিউজ চেনেল কেইটাই কৰিশ্মা নাথক ইণ্টাৰভিউ দিবলৈ মাতিছে, নো প্ৰব্লেম। অন্য মানুহে যি সমালোচনা কৰিছে তাৰ কিছুমান ভুল কৰিছে, কিন্তু সেই ভুলবোৰ কৰিশ্মা নাথে মানি ল'ব বিচৰা নাই ছাৰ। যিবিলাক মানুহে নাগৰা নামক ভালদৰে জানে, সকলো সংবিধান পঢ়ি থৈছে, সংবিধানৰ কথা জানে, সিহঁতে এইটো ভুল কৰিছে। তাইক কৈছে, কিন্তু তাই মানি ল'ব বিচৰা নাই।
আনফালে নিউজ চেনেলৰ সম্পূৰ্ণ ছাপৰ্ট আছে কৰিশ্মাৰ ওপৰত। সেইকাৰণে আমি কবলৈ বিচাৰিছো ইমান ওপৰলৈ উঠিব চেষ্টা নকৰিব। ডাঙৰ মানুহে যিবোৰ ভুল বুলি কৈছে তুমি অধ্যয়ন কৰা আৰু ভুল শুদ্ধ মিলি আগবাঢ়ি যোৱা। আমাৰ নিউজ চেনেলবোৰ বৰ সাংঘাতিক, তোমাক একে চাপে ওপৰলৈ উঠাই দিব আৰু একে চাপে তললৈ পেলাই দিব। সেইকাৰণে কথাটো মনত ৰাখিবা। বাৰু শুনি বৰ ভাল লাগিল দে, আজিলৈ হ'ব আৰু দে।